APSHLCৰ সন্মানীয় সভাপতি JAI কাঠাৰ ডাঙৰীয়া, জেনেৰেল সেক্ৰেটাৰী শিকাৰী ৰংফাৰ ডাঙৰীয়া, চেণ্ট্ৰেল কমিটিৰ সন্মানীয় নেতাসকল, লিডাৰসকল, আমাৰ সকলোৰে মৰমৰ নেতা আমাৰ শিৱসাগৰৰ MLA অখিল গগৈ ডাঙৰীয়া, ৰাজু দেউৰী ডাঙৰীয়া বৰ ধুনীয়াকৈ কথা ক'লে, সাৱলীল কথা ক'লে, মানুহৰ মনৰ কথা কৈছে। মই আপোনালোক সকলোকে আজি এই ফাউণ্ডেশ্যন ডে'ৰ এই স্পেচিয়েল মোমেণ্টত, এই হিষ্টৰিকেল মোমেণ্টত সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, ৰেচপেক্ট জনাইছোঁ আৰু আশা ৰাখিছোঁ এই যি পলিটিকেল পাৰ্টি, ইণ্ডিজিনিয়াছ মানুহৰ পলিটিকেল পাৰ্টি, আমাৰ সন অফ দ্য চইল ভূমিপুত্ৰসকলক লিডাৰশ্বিপ দিয়া, নেতৃত্ব দিয়া এই পলিটিকেল পাৰ্টিটোৰ যোগেদি আমি আহি থাকিব লগা দিনত আমি সকলোৱে একেলগে অসমৰ ইণ্ডিজিনিয়াছ মানুহৰ ভূমিপুত্ৰসকলৰ তেওঁলোকৰ পলিটিকেল ৰাইট, তেওঁলোকৰ আন যিবোৰ ৰাইট আছে, লেণ্ড ৰাইটেই হওক, যিবোৰ আমি সকলোৱে আজৰি আনিবৰ কাৰণে আমি সকলোৱে সক্ষম হ'ব পাৰিম। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীৰ 2খন ATM কাৰ্ড আছে। এখন ক'ত আছে? এখন কাৰ্বি আংলঙত, আৰু এখন ATM কাৰ্ড আছে ডিমা হাছাও, আৰু এখন নতুনকৈ হৈছে আমাৰ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা। চাৰিওফালে কয়লা খানি ৰাখে, কয়লা খানি অহা যোৱা কৰে গাড়ীৰে, ৰাস্তাৰে গোটেই ট্ৰাক আহে। 3 নম্বৰখন এতিয়া তিনিচুকীয়াত হৈছে মাৰ্ঘেৰিটা। এই 1 নম্বৰ ATM কাৰ্ড যেতিয়াই বন্ধ হৈ যাব, হিমন্ত বিশ্ব শৰ্মাৰ একদম অৱস্থা নাইকিয়া হৈ যাব। এতিয়া জাপানলৈ যাওঁতে কোন লৈ গৈছে দেখিছে নাই? CM-এ জাপানত কাক লৈ গৈছে? গতিকে আমাৰ ৰাজু দেউৰীয়ে কৈছে বাই বাই বিজেপি, বাই বাই বিজেপি চৰকাৰ, আৰু বাই বাই তুলিৰাম ৰংহামো হ'ব লাগিব। বাই বাই তুলিৰাম ৰঙা হ'লে আমাৰ ইয়াত যিসকল আমাৰ টিচাৰে আজিলৈকে দৰমহা পোৱা নাই, দৰমহা পাব। দৰমহা দিয়াৰ দায়িত্ব APHLCৰ থাকিব। যিবোৰ মানুহৰ আজিও ঘৰ হোৱা নাই, যিসকলে মাটিৰ ঘৰত থাকিব লগা হৈছে, যাৰ লিভিং ষ্টেণ্ডাৰ্ড আজিলৈকে উন্নত কৰিব পৰা নাই, জীৱন ধাৰণৰ মানদণ্ড অতদিনে স্বাধীনতাৰ ৭৫ বছৰেও যিসকলে উন্নত কৰিব পৰা নাই আমাৰ ভূমিপুত্ৰসকলৰ, সেই ভূমিপুত্ৰ কাৰ্বিসকলৰ, ইয়াত থকা খিলঞ্জীয়া মানুহৰ, আদিবাসীসকলৰ সকলোৰে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ দায়িত্ব APHLC থাকিব, আমাৰ থাকিব, আমাৰ সকলোৰে থাকিব। গতিকে আমি কাঠাৰ চাহাবে বেলেগৰ লগত কম্প্ৰমাইজ